হয় নগেন, তই ওলাই আহিছনে? এঘণ্টাৰ আগতে কল কৰিলো, এতিয়ালৈকে ওলাব পৰা নাই। নগেন বোপা, আহিছনে তই? তই মেকআপ চেকআপ কিবা কৰিহে আছনে? ইয়াতে 12টা বাজিব এতিয়া। কেতিয়া যাম, কেতিয়া পাম আৰু কেতিয়া খামো? তহঁতে কিয় ইমান আটা পাৰি আছো? নে ক'ৰবাত জুইহে লাগিল নেকি? মইহে জানো কিমান মেনেজ কৰি ওলাই আহিবলগীয়া হৈছে। বল বল, এতিয়া এনেও দিন ছুটি, সোনকালে বনাই কৰি খাই বৈ গুচি আহিব লাগে। ইয়াত লাগি থাকিলে কি হ'ব? বজাৰ পাতি গোটেইখিনি কৰিলি নহয় ন? বজাৰ পাতি চব হৈ গ'ল। এতিয়া যাব লাগে, বনাব লাগে, খাই কৰি সোনকালে গুচি আহিব লাগে। বল তেনেহ'লে। ৱাও, ইমান ধুনীয়া ঠাইত দিলটো গাৰ্ডেন হৈ গৈছে আৰু। এনেকুৱা ঠাইত খানা খোৱা মজাই বেলেগ। বল এতিয়া খানা যা যোগাৰ কৰাহে বল আৰু। বল চৌকাটো এইখিনিত বনালে ভাল হ'ব নেকি? এইখিনিতে ভাল হ'ব দে। খগেন, মাংসখিনি হ'লে আজি মই বনাম দেই। তই মাংস বনাই পাইছ জানো? কিয় নাই অ'? কত 5 ষ্টাৰ হোটেলত মাংস বনাই খুৱাই মই আজি পাক কৰি থৈ আছো। তহঁতে কি বুজিবি? তই কোনখন 5 ষ্টাৰ হোটেলত মাংস বনাইছিলি গৈ? তই কেনেকে গম পাবি? দিনৰ দিনটো ঘৰৰ ভিতৰত চুক ভেকুলি নিচিনা সোমাই থাকিলে কিবা গম পাবি নেকি? চুক ভেকুলি বুলি কাক কৈছ? তোৰ মাৰে চুক ভেকুলি, তোৰ বাপেৰে চুক ভেকুলি, তোৰ 14 গোষ্ঠীয়ে চুক ভেকুলি। ইয়াতো লাগিবলৈ এৰা নাই নে? সেইবোৰ বাদ দে, এতিয়া বনোৱা কৰা কামত লাগ। ঠিক আছে, তই কোৱা কাৰণেহে বনাও, নহ'লে আজি নেখালেও হয় নবনালেও হয়, গুচি গ'লোগৈহে মই। ইমান খং কৰিব নাপায় নহয়, এই খং নামে চণ্ডাল, গম পাইছনে নাই? এতিয়া সেইবোৰ বাদ দে, বনোৱা কামত লাগি যা তই। অ'কে ঠিক আছে। বল আমি তেতিয়া অলপ বহো এইখিনিতে। বল অলপ বহিয়ে লওঁ আৰু। তই বৰুণ দেৱতা, তোমাক দিবলৈ একো নাই, তথাপি এটা সেৱা জনাইছে, তাতে সন্তুষ্ট হোৱা আৰু। এইটো আকৌ কেনেকুৱা মন্ত্ৰ? তহঁতে নবুজিবি ৰ। কৃষ্ণ মোৰ সন্মান ৰক্ষা কৰিবা আৰু। পেটুৱা, তোৰ কেমেৰাটো অনা নাই নেকি? আনিছো, কিয় নানিম? ফটো উঠিব লাগিব আকৌ। ফটো হ'লে ময়ো উঠিম দেই। ফটো উঠোৱা কথা কোৱাৰ লগতে চোনেকে জাপ মাৰি ওচৰ পালিহি। আহিমতো, 10 তোমাৰ আহিম। আজিকালি খানাত ফটো উঠাইতো মেইন। তই ৰন্ধা বঢ়া কামখিনি কৰি শেষ কৰি ল যা, তাৰপিছত তই কিমান ফটো উঠিব পাৰিবি। তাৰ এনেও ফটো উঠা চখটো অলপ বেছি। চুপ থাক টপা, তই এনেও বেছি কৰ অলপ। টপা বুলি তই কাক কৰিছ? এইখন হাত দেখিছ? যেতিয়া এখোচা মুখত পৰি যাব, সৰিয়হ ফুল দেখি যাবি। এইখন হাত আকৌ লোহা নিচিনা দেই, যেতিয়া এইখনে এখোচা পৰিব, জীৱনত মানুহ হৈ খাব নোৱাৰিবি। প্ৰথমে তোৰ নিজৰ চেহেৰাটো এবাৰ চাই ল, তাৰ পৰা কথা কবি তই। চেহেৰা হ'ব পাৰে এনেকুৱা, কিন্তু ময়ো এটা খাতৰা মাল। গম পাইছো। নগেন, যা লাগিয়ে থাকিবিনে? আৰু তয়ো মনে মনে থাক। যোৱা জন্মত তহঁতে সতিনী ভাতহে খাইছিলি নে? ইজনে সিজনক যে দেখিব নোৱাৰ। যা মাংসখিনি লৰাই কৰি দিগৈ, গোন্ধও আহিছে, সিজিছেই চাগে। কত আছিলি তুই? আমাৰ আপি ভাল ঘৰতে পাৰপাল, আমাৰ আপি ভাল ঘৰতে পাৰপাল। বা বেলেগ গান শুনো। ভাল লাগছি না? ধুনীয়া লাগছি। দে মাংসও হ'ল, ভাতো হ'ল, এতিয়া খাই বৈ গুচি যাবহে লাগে আৰু। দে খাই লওঁ নহ'লে আৰু। হৈছে দেই মাংসখিনি। কাজিয়া পেচাল নকৰা হয় আৰু ভাল হ'ল হয়। তই যে আৰু খোৱা সময়তহে পাতিব পাৰনে? ইয়াৰ এনেও টিকাবান নাই। চৰি ভাই, নোৱাৰিলোগৈ আৰু ৰাখিবৰ কাৰণে। কিমান দিন হ'লেও তই হাগিব নোযোৱা? এসপ্তাহত 3 দিন মানহে হাগে। তোৰ নিচিনা নহয়, এমাহত 2 দিন গা ধোৱা। মই বাৰু তেও এমাহত 2 দিন গা ধুও, তই চাগে তাকো নোধুৱ। দুইটা মনে মনে থাক, হ'ল আৰু। এনেইতো কাজিয়া কৰি থাকই, এই ভাত খোৱা সময়খিনিতো কাজিয়া কৰিবলৈ এৰা নাই। বল, খাই হ'ল যে তেতিয়া ঘৰলৈ যাওঁগৈ সোনকালে। ফটো কেইখনমান উঠিব লাগিছিল নেকি? বাদ দে এতিয়া সেইবোৰ, বল এতিয়া ঘৰলৈ বল।